হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলত স্বাগতম জনাইছোঁ। তেনেহ'লে ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। এয়া তেল পিঠা বনাই আছোঁ আৰু ইফালে তেল সৰসৰাই দিছোঁ অলপমান। এয়া বিলাহী, পিঠাগুড়ি, মাছ আৰু লোকেল মুৰ্গীৰ লগত তিল বনাম। চাই থাকক ভিডিঅ'টো। সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। সকলোৰে যাতে বিহু ভালে ভালে যায়, এই ভগৱানৰ ওচৰত কামনা কৰিলোঁ। আমাৰ ইয়াৰ অকণমানি বাৰীখনত মায়ে ধনিয়া ছিঙি আছে। চাই থাককচোন ভিডিঅ'টো লাষ্টলৈ। এয়া আমাৰ উদয়ন বেটাই মোবাইল চাই আছে। ইফালে গাহৰি, এনে অলপমান জাষ্ট নিয়মখিনি, আমাৰ বড়ো মানুহৰ নিয়ম এটা আছে যে মেমাং বৰুৱা, সেইকাৰণে আমি এইখিনি অলপমান যোগাৰ কৰিলোঁ সৰু সুৰাকৈ। চাই থাককচোন ভিডিঅ'টো লাষ্টলৈ। এয়া দেউতাই মেমাং বৰাই আছে। আমাৰ বড়োসকলৰ নিয়ম এনেকুৱাই, প্ৰতি বছৰে দিয়া যায় আমাৰ এনেকুৱা নিয়মত। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ, তেতিয়ালৈ বাই বাই।